হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আশা কৰোঁ নিশ্চয় সকলোৱে ভালে আছে। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে খুব সুন্দৰ এটা ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম যে আপুনি কেনেকৈ 2020 চনৰ নতুন ভোটাৰ তালিকা ডাউনলোড কৰিব পাৰিব আৰু আপুনি কি কৰিব পাৰিব। আপোনাৰ নাম, আপোনাৰ বয়স, আপোনাৰ পৰিয়ালৰ সদস্য যিকেইজন আছে সকলোৰে আপুনি নাম, বয়স সকলোখিনি তথ্য আপুনি চেক কৰিব পাৰিব আপুনি ঘৰত বহি 1 মিনিটৰ ভিতৰতে। আৰু আপুনি যদি কিবা কাৰেকশ্যনৰ বাবে এপ্লাই কৰিছিলে তেতিয়াহ'লে সেইটো আপুনি জানিব পাৰিব যে আপোনাৰ কাৰেকশ্যন হ'ল নে নাই। আৰু আপুনি চাব পাৰিব আপোনাৰ পলিং ষ্টেচনত কিমানটা মহিলা ভোট আছে, কিমানটা পুৰুষ ভোট আছে। তো বলকচোন বন্ধুসকল, আমি ভোটাৰ তালিকাখন ডাউনলোড কৰিবলৈ হ'লে ক'ত কি কৰিব লাগিব সেই বিষয়ে অকণমান জানি লওঁ। ৰ'ব বন্ধুসকল, তাৰ আগতে আপোনাক মোৰ এই চেনেলটোত স্বাগতম জনাইছোঁ। যদি আপুনি এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰেই নাপাহৰিব। তো বলকচোন বন্ধুসকল, আমি জানি লওঁ। আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওক। মই মোৰ মোবাইলৰ ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰি লৈছোঁ। গুগল বাৰত আপুনি টাইপ কৰক www.nvsp.in টাইপ কৰি আপুনি চাৰ্চ কৰি দিয়ক। তাৰপাছত আপোনাৰ সন্মুখত ঠিক এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ইয়াত আপুনি ওপৰৰ ফালে চাব, ইয়াত 3 ডটত আপুনি ক্লিক কৰিব। ইয়াত এটা ছেটিং কৰিব লাগিব। ইয়াত আপুনি ডেস্কটপ ছাইডটো আপুনি টিক মাৰ্ক লগাই দিব। আপোনাৰ মোবাইলটো ঠিক ডেস্কটপৰ দৰে অ'পেন হৈ যাব। ইয়াত আপুনি দেখিব ডাউনলোড ইলেক্ট্ৰল ৰোল PDF, ইয়াত আপুনি ক্লিক কৰিব। তাৰপাছত আপোনাৰ সন্মুখত ঠিক এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ইয়াত আপুনি ষ্টেটটো চিলেক্ট কৰি ল'ব। মই কৰি লৈছোঁ। তাৰপিছত আপুনি ইয়াত আপোনাৰ সন্মুখত ঠিক এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ইয়াত আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ইয়াত সকলোখিনি ডিষ্ট্ৰিক্ট আপুনি পাই যাব। তাৰপাছত আপুনি ইয়াত চিলেক্ট কৰিব আপোনাৰ ব্লক। তাৰপাছত ইয়াত আপুনি আপোনাৰ পলিং ষ্টেচনটো আপুনি চিলেক্ট কৰিব লাগিব। তাৰপাছত আপোনাৰ ইয়াত মন কৰিব, ইয়াত এটা আপোনাৰ অংক এটা দিয়া আছে। ইয়াত আপোনাৰ হয়তো প্লাছ আহিব পাৰে, মাইনাছ আহিব পাৰে। আপোনাৰ ক্ষেত্ৰত, মোৰ ক্ষেত্ৰত আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত দেখিছে 3, 4 + 5 কিমান হ'ব, সেইটো আমি এনচাৰটো ইয়াত দিব লাগিব। আপোনাৰ ক্ষেত্ৰত হয়তো এইটো মাইনাছ হ'ব পাৰে, নহয়তো বেলেগ কিবাও হ'ব পাৰে। আপোনালোকে এইটো চাই ল'ব। তাৰপাছত আপুনি ইয়াত ক্লিক কৰি দিব ভিউ ৰোল। ইয়াত দেখিছে ফ্ৰেণ্ডছ, মোৰ ভোটাৰ তালিকা ইতিমধ্যে ডাউনলোড হ'বলৈ আৰম্ভ হৈ গৈছে। ইয়াত আপোনালোকে ডাউনলোডত ক্লিক কৰি ল'ব। ঠিক আছে ফ্ৰেণ্ডছ, ডাউনলোড হৈ গ'ল। এয়া দেখিছে, ইয়াত দেখিবলৈ পাব। এয়া মোৰ ডাউনলোড হৈ গৈছে। এয়া দেখিছে আপুনি ইয়াত চাই ল'ব। ইয়াত আপুনি চাই ল'ব, মন কৰিব। ইয়াত ভোটাৰ তালিকা 2020 চন আপোনাৰ লিখা আছে। ইয়াত আপুনি তাৰিখটো পাই যাব, কিমান তাৰিখে এই লিষ্টখন ওলাইছে। ইয়াত আপুনি আকৌ দেখিবলৈ পাব আপোনাৰ পলিং ষ্টেচনত আপোনাৰ মহিলা ভোট কিমানখিনি আছে, পুৰুষ ভোট কিমানখিনি আছে, আপোনাৰ ক্ৰমিং নম্বৰ সকলোখিনি আপুনি ইয়াত দেখিবলৈ পাব। ইয়াত আপুনি আপোনাৰ পলিং ষ্টেচনটো আপুনি দেখিবলৈ পাব। ইয়াত আপোনাৰ ফটো দিয়া আছে। তাৰপাছত আপুনি ইয়াত দেখিছে, এয়া আমাৰ ভোটাৰ তালিকা, সম্পূৰ্ণ ভোটাৰ তালিকা আমাৰ ইয়াত ডাউনলোড হৈ গৈছে। এয়া দেখিছে। যদিহে আপুনি ভিডিঅ'টো চাই কিবা শিকিলোঁ, বুজিলোঁ, জানিলোঁ বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰক আৰু আপুনি আপোনাৰ বন্ধুবৰ্গক আপুনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপোনাৰ কিবা প্ৰশ্নৰ উদয় হৈছে তেতিয়াহ'লে আপুনি তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপুনি কোন জেগাৰ পৰা চাই আছে, কোন জিলাৰ পৰা চাই আছে, আপুনি তলত কমেণ্ট কৰি মোক জনাব। ঠিক আছে বন্ধুসকল, আজিলৈ ইমানতে এৰিছোঁ। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।